জনাইছোঁ আৰু আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ সঞ্জু ব্লগছ চেনেলটোৰ তৰফৰ পৰা সকলোকে দেৱালীৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে যেন ভালে কুশলে থাকে। এইখিনিতে কওঁ যে আজিৰ যি দেৱালী স্পেচিয়েল ভিডিঅ' টু ফ্ৰেণ্ডছ, আজি আপোনালোকে মোক বেলেগ এঠাইত দেখি আছে, বেলেগ মানুহ দেখি আছে। এইটো হৈছে মোৰ দাদা, মানে মই ধুবুৰীলৈ আহিছোঁ দেৱালী চাবলৈ, ধুবুৰীলৈ আহিছোঁ আৰু এয়া ধুবুৰীৰ দাদাই পূৰা ধুনীয়াকৈ সজাই আছে। আৰু এয়া যে দেখিছে এই পকাৰ ওপৰত বাল্টিঙৰ ওপৰত কলগছ আৰু তাৰপিছত ইট দিয়া হৈছে কেইটামান, মানে মাটি দিয়া হোৱা নাই, মাটিত পোতা হোৱা নাই, কলগছটো বাল্টিঙতে দিয়া হৈছে। ধুনীয়াকৈ দাদাই সজাই আছে আৰু মই পিছফালৰ পৰা কেমেৰা কৰি আছোঁ। দাদাই কৈ আছে যে কি হ'ল তুমি কেমেৰাটো ধৰি আছা। এয়া লাইটৰ কানেকশ্যন, লাইটবিলাক মই লগাইছোঁ, দাদাই ধুনীয়াকৈ লগাই আছে। গোটেইখিনি বস্তু ৰেডি কৰি লৈছে, লৈ বাঁহৰে কামিয়ে চিলাইছে, বাঁহৰ কামি। এইটো মানে ধুনীয়া লাগে আৰু কিন্তু ডিজাইনটো। আৰু এয়া মোৰ বন্ধু দীপক ৰয়, সৰুকালৰ বন্ধু, বহুত দিন মই লগ পালোঁ না, পূৰা মোক লগ ধৰিবলৈ আহিছে, ভাল লাগিছে। তোমালোকৰ ফালে এইটো এনেকৈ দিয়ে নহয়? সেইটো মাটিৰ অভাৱ নহয় তোমাৰ ফালে? মাটিৰ অভাৱ হয়, অঁ এনেকৈ ন, একদম ইঠি দি কিনে এনে মাটি নোহোৱা হৈ গৈছে নেকি তোমাৰ ফালে? অভাৱ ন? আচ্ছা ঠিক আছে। আৰু এনে আমাৰ ভিউৱাৰ্ছক কি ক'বা দেৱালীৰ উপলক্ষে? শুভ দীপাৱলী। আচ্ছা সকলোৰে দেৱালীটো ভালে যাওক নহয়? আচ্ছা ঠিক আছে। আৰু এইটো হৈছে আমাৰ মন্দিৰ, ভিতৰৰ ভাগ মন্দিৰৰ। আৰু ফ্ৰেণ্ডছ, এয়া দেখিছে মাটিৰ চাকিৰ ওপৰত মম দি দিছোঁ, কাৰণ এইবাৰ শলিতা আৰু মিঠাতেল দিব নোৱাৰি, কাৰণ মিঠাতেলৰ বজাৰ জুই লগাই গৈছে। যিহে দাম মিঠাতেলৰ, 200 টকা লিটাৰ, অসম্ভৱ দিয়াটো। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যে দিনত দেখিলে আমি কলগছত পূৰা কামিৰে সজাই আছিলোঁ, এইটো এতিয়া আমি গোটেই সকলোৱে মিলি চাকি জ্বলাই আছোঁ। দাদা, পেহা, বৌ, পেহী সকলোৱে মিলি আমি কলগছত চাকিবোৰ লগাই আছোঁ। আৰু এয়া যে দেখিছে, এয়া হৈছে পঞ্চ চাকি। তাৰপিছত মাটিৰ চাকিৰ ওপৰত মম দিয়া হৈছে, কাৰণ যিহেতুকে তেলৰ যি দাম, মিঠাতেলৰ 200 টকা লিটাৰ, সেইকাৰণে এইবাৰ মম দিয়া হৈছে মাটিৰ চাকিৰ ওপৰত। ত' আপোনালোকে বেয়া নাপাব, মিঠাতেলৰ বজাৰত জুই লগাই দিছে, যিহে দাম মিঠাতেলৰ, সেইকাৰণে আমি মাটিৰ চাকিৰ ওপৰত মম দি দিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এইটোৱে যে সকলোৰে যেন ভাল হয়, কৰোণা যেন নাহে। সকলোৱে আমি এইটোৱেই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত, মা কালীৰ ওচৰত, যেন সকলোৰে দিনবোৰ ভালে যায়। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো? সৰু ভিডিঅ' এটা আমি বনাইছোঁ আপোনালোকলৈ দেৱালী উপলক্ষে, চ' বেয়া নাপাব।